অসমৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু BTCৰ কাৰ্যবাহী BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই অসম পশ্চিমবংগৰ সীমান্তলৈ আহিছিলোঁ। কোভিডত ইয়াত অহা পেচেঞ্জাৰসমূহক কেনেকৈ আমি টেষ্ট কৰিছোঁ আৰু টেষ্টৰ পিছত তেওঁলোকক কেনেকৈ আমি ৰাখিছোঁ সেই বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিলোঁ। লগতে কোকৰাঝাৰ জিলাৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ ওপৰতো আমি এটা সম্যক বিশ্লেষণ কৰিলোঁ। যোৱা সপ্তাহত ইয়াত দেখা গৈছে যে পজিটিভিটি ৰেট কমিছে, কিন্তু প্ৰতিদিনাই 60ৰ পৰা 90টাৰ ভিতৰত আমাৰ পজিটিভ কেছ আহি আছে। মই উপায়ুক্ত মহোদয়ক কৈছোঁ যে আমি হোম কোৱাৰেণ্টাইন লাহে লাহে কমাব লাগে, কাৰণ হোম কোৱাৰেণ্টাইনৰ ফলত গাঁৱত কেছ বাঢ়েগৈ আৰু আমাৰ ৰেড টেষ্টৰ লগত RT-PCR টেষ্ট বঢ়াব লাগে, যাতে খুব সোনকালে কোভিড আমি কোকৰাঝাৰ জিলাৰ পৰা নিৰাময় কৰিব পাৰোঁ। আপোনালোকে যদি কিবা সুধিব খোজে। স্যার, অসমত মৃত্যুৰ হাৰ বাঢ়ি আছে, কিন্তু পজিটিভ কেছটো এই ক্ষেত্ৰত কি ব্যৱস্থা হ'ব? কেইটামান লাগিব, কাৰণ আজি আপোনালোকে যি মানুহক মৃত্যু হোৱা দেখিছে তেওঁলোক হস্পিটেলত 7 দিন বা 9 দিন আগত আহে। গতিকে আজি যিখিনি মৃত্যু আমি দেখিছোঁ তাৰ ৰিফ্লেকশ্যনটো 9 দিন আগত, কাৰণ অহাৰ লগে লগেতো মৃত্যু নহয়। কোনোবা 8 দিন আগতে হস্পিটেলত আহিছে, কোনোবা 7 দিন আহিছে। যিহেতু এতিয়া আমাৰ কেছ সংখ্যা পজিটিভিটিটো কমিছে, কিন্তু এবছলিউট নাম্বাৰটো কমা নাই, কাৰণ আমি টেষ্ট বহুত কৰিছোঁ। যোৱাকালি 1,20,000 কৰিছোঁ। 6,000ৰ আশে পাশে এতিয়াও আমাৰ কেছ আছে। 6,000ৰ আশে পাশে কেছ থাকিলে তাৰ 1% ডেথ 60-70 এই ধৰণৰ মৃত্যুৰ হাৰ থাকে। আৰু যিহেতু এইটো ভেৰিয়েণ্টটো বেছি উগ্ৰ, গতিকে ভাৰতৰ বিভিন্ন ৰাজ্যতো 1.5%লৈকে ডেথ আছে। কিন্তু আমি এতিয়া যিখিনি ব্যৱস্থা কৰিছোঁ, ICUৰ সংখ্যা বঢ়াইছোঁ, অক্সিজেনৰ সংখ্যা বঢ়াইছোঁ বা কোৱাৰেণ্টাইন কমাই দিছোঁ। মই ভাবোঁ যে আৰু 10 দিনমান পিছত মৃত্যুৰ সংখ্যাও কমিব। অক্সিজেন প্লেন বঢ়াৰ কিবা ব্যৱস্থা এতিয়া আমাৰ হাতত অক্সিজেন পৰ্যাপ্ত পৰিমাণে আছে। আমিতো 15 মেট্ৰিক টন সদায় অক্সিজেন নৰ্থ ইষ্টৰ বাহিৰৰ ৰাজ্যবিলাককো দি আছোঁ। কিন্তু চিৰাঙত আমাৰ অক্সিজেন প্লাণ্ট এটা বহিছে আৰু ভৱিষ্যতে অসম চৰকাৰৰ এইটো পৰিকল্পনা হ'ব যে প্ৰত্যেকখন জিলা হস্পিটেলত যাতে আমাৰ নিজা অক্সিজেন প্লাণ্ট হয়। কোকৰাঝাৰৰ কাৰণে স্যাৰ কিবা ব্যৱস্থা লৈছে? লকডাউন নহয়, কিন্তু আমাৰ আগতে গাঁৱত কাৰফিউ 5টাৰ পৰা আছিলে, এতিয়া গাঁৱত কাৰফিউ 2টা বজাৰ পৰা। চহৰতো 12টাটো কণ্টিনিউ হ'ব 5 জুনলৈ। স্যাৰ, দেখা গৈছে যে 18+ যি কোভিড ভেকচিনেশ্যন চলি আছে, আমাৰ বহিৰাজ্যৰ যথেষ্ট মানুহ আহি ইয়াত প্ৰৱেশ কৰি তেওঁলোকে গ্ৰহণ কৰি আছে ভেকচিন। তো এইটো লৈ অকণমান অসুবিধাৰ সৃষ্টি বিষয়ে হ'ব। মই নাজানিছিলোঁ। যদি লৈ আছে আমি আজিৰ পৰা, কাৰণ তেওঁলোকক নিজৰ ৰাজ্যতে ল'ব লাগে। গতিকে ইয়াত যদি লৈছে মই এতিয়া ধুবুৰী আৰু কোকৰাঝাৰ জিলাত সেকেণ্ড ড'জৰ যি টাইমটো এতিয়া বহুত বঢ়াই দিয়া হ'ল, সেইটো বিজ্ঞানিকসকলে কৰিছে, তাত মইতো কমেণ্ট দিয়াৰ ব্যৱস্থা নাই। কিন্তু যিটো আপোনালোকে কৈছে যে বাহিৰ ৰাজ্যৰ পৰা আহি মানুহে ভেকচিন লৈ আছে, মই আজিয়ে ব্যৱস্থা কৰিলোঁ যাতে অহাকালিৰ পৰা তেনেকুৱা নহয়। আৰু ট্ৰাক চালকসকলক কিবা পৰীক্ষাৰ ব্যৱস্থা কৰিব? ট্ৰাক চালকসকলক আমি ত'ত পৰীক্ষা কৰোঁ য'ত তেওঁলোকৰ ফাইনেল ডেষ্টিনেশ্যন। গতিকে পৰীক্ষা চলি আছে, কিন্তু ইন ফাইনেল ডেষ্টিনেশ্যন নহ'লে অত্যাৱশ্যকীয় সামগ্ৰী আহে, ক'ৰবাত ৰখি যাব দিগদাৰ হ'ব। মেডিচিনো আহি আছে। হ'ব, ঠিক আছে।